কি নাম আপোনাৰ নামটো কি? আজিজুল ইছলামৰ কিবা এটা কেছ মিছামাৰীত হৈছে নেকি? অঁ হয়, কিবা মানে গাঁৱতো জনাইছিলে বুলি কৈছিলে, আপোনাকো জনাইছিলে বুলি ক'লে তেখেতে আজিজুল ইছলাম। অঁ বুঢ়া মানুহ, অঁ মুছলিম মানুহ হয়। অঁ 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 তাৰপিছত কিবা কেছ দিয়াৰ পাছত বোলে তেখেতক কিবা গুলি মাৰিম বুলি কৈছে বোলে। মই গম পোৱা নাই অৱশ্যে, মানে কথা মোক জনোৱা নাই অৱশ্যে। আচ্ছা, সম্পূৰ্ণ কথাটো অলপ ক'ব পাৰিব নেকি আপুনি, কি হৈছিলে তেখেতৰ লগত? তেখেতৰ লগত কি হৈছে মই অৱশ্যে তেনেকৈ নাজানো। এই যে এজন আছে ল'ৰা, হয়, হেল্ল', সি ভালকৈ জানিব। এই যে আফতাব আলী বুলি কয়, হয়, মানে আফতাব আলম এখেত মোৰ ওচৰত বহি আছে, আপুনি ভিডিপি ছেক্ৰেটাৰীক জনাইছিলে, আপোনাক জনাইছিলে বোলে কথাখিনি? জনাইছে। অঁ তাৰপিছত সেইখিনি মানে কি জনাইছিলে, কি বুলি জনাইছিলে? জনাইছে মানে মাৰ ধৰ কৰিছে বুলি জনাইছে আৰু। অঁ তাৰপিছত আৰু তাৰ পৰা ধৰক তাত থাকিব নিদিয়ে। তাৰপিছত আকৌ আবেলি সময়ত জনাইছে যে ছাগলীও লৈ গ'ল বুলি কৈ আছে। ছাগলী গৰুটো কাৰ আছিলে? তেখেতৰ আছিলে নে মালিকৰ আছিলে? এই বুঢ়াটোৰ আছিলে বোলে। বুঢ়াটোৰ আছিলে? অঁ ঠিক আছে। আচ্ছা, এই কথাটো গাঁৱে জানে, গাঁওখনে জানে যে সেই ছাগলী গৰুটো সেই বুঢ়া মানুহজন আছিলে বুলি? গাঁওখনে মানে সিহঁতৰ ফালে জানে, আমাৰতো অলপ দূৰ পৰি যায় গাঁৱৰ পৰা যে। আচ্ছা, আপোনাৰ মতে কাৰ আছিল? তেখেতৰ আছিলে নে বেলেগ মালিকৰ আছিলে? এতিয়া জনোৱা হিচাপেতো তেখেতৰে আছিলে। তেখেতৰে আছিলে ন? তেওঁৱে জনাব আহিছিলে যেতিয়া। আচ্ছা, তেখেতক বোলে থাকিবও দিয়া নাই তাতে? এতিয়া এইটো ঘটনা কি হোৱা কিমান দিন হ'ল অনুমান? এইটো ঘটনা হোৱাটো 2-3 দিন হৈছে। 2-3 দিন হৈছে। আৰু মানে থানাৰ পৰা কি তেখেতক একো সহায় কৰা নাই নেকি তেওঁলোকে? থানাৰ পৰা সহায় কৰা নাই বুলিয়ে কৈ আছিলে। একো সহায় কৰা নাই ন মিছামাৰী থানাৰ পৰা? হয়। ঠিক আছে, ধন্যবাদ।